আমাৰ দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰাও অমৃত মহোৎসৱৰ উদযাপন কৰা হয়। আজি প্ৰথম দিনতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা শিক্ষক কৰ্মচাৰী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত লগতে অংগনবাড়ী কৰ্মীৰ সহযোগত বিদ্যালয়ৰ পৰা এটি শোভাযাত্ৰা উলিওৱা হয়। বন্দে মাতৰম ধ্বনিৰে আগবাঢ়ি যোৱা আমাৰ বিদ্যালয়ৰ প্ৰভাতী ফেৰী দলটিক সহযোগ কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে প্ৰাক্তন সভাপতি গোবিন্দ দাসদেৱে। শৃংখলাবদ্ধতাৰে আমাৰ দলটি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ বন্দে মাতৰম ধ্বনিৰে প্ৰদৰ্শন কৰে। তেৰৰ পৰা 15 আগষ্টলৈকে প্ৰতি ঘৰে ঘৰে আমাৰ ত্ৰিৰংগা পতাকা উৰাওক। স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ অতি গৌৰৱেৰে পালন কৰক। ইয়াৰ পাছতে দলটি বিদ্যালয়মুখী হয় আৰু স্থানীয় কেইবাঘৰতো ত্ৰিৰংগা পতাকা উত্তোলন কৰাত সহযোগিতা আগবঢ়ায়। 13ৰ পৰা 15 আগষ্টলৈকে প্ৰতি ঘৰে ঘৰে আমাৰ ত্ৰিৰংগা পতাকা উৰাওক। স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ অতি গৌৰৱেৰে পালন কৰক। ইয়াৰ পাছতে প্ৰাতঃসভা অনুষ্ঠিত কৰা হয়। প্ৰাতঃসভাত সভাপতি হিচাপে সহযোগ কৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰী জোনমণি দাস আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী পঞ্চী দাসে। আমাৰ জাতীয় পতাকা শীৰ্ষক কবিতাটি আবৃত্তি কৰে নিশিতা দাসে আৰু স্বাধীনতা দিৱসৰ তাৎপৰ্য সম্পৰ্কীয় বাক্য পাঠ কৰে নমিতা দাসে। আহক আমি সকলোৱে একত্ৰিত হৈ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰোঁ। उगाना है हमने मन में ठाना है हर धरती पर ही बनाना है नए संकल्पों का अवसर है भारत माँ को नमन 100 है जन जन का उत्सव है हर मन का उत्सव है ये महोत्सव है ये महोत्सव है।